এয়া পাতত দিয়া কলপিঠা। সুপ্ৰভাত, স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱা যেতিয়া উঠোঁ তো এনেধৰণৰ কামবিলাক দেখি মোৰ দিনটো আৰম্ভ হয়। এইফালে মালিয়ে এইবোৰ ফুলবোৰ ট্ৰিম কৰি আছে আৰু বাবু গৈ আছে এফালে আৰু ময়ো গৈ আছোঁ পিছফালে। চুইমিং পুলটো খোলা আছিলে দেখি তাক লৈ আহিলোঁ আৰু ৰাতিপুৱা এই আপোনাৰ 6টা নে 7 বজাৰ পৰা 10টা বজালৈকে খোলা থাকে আৰু তাৰপিছত তলা লগাই দিয়ে আৰু ইভিনিঙো থাকে, ইভিনিং 4মান বজাৰ পৰা 7 বজালৈকে থাকে। এই ছ'চাইটিটোত মানে যিমান গাৰ্ডেনবিলাক আছে আৰু লগতে এইবিলাক ট্ৰিম কৰি থাকিব লগা হয়, তো এইবিলাকো সহজ কথা নহয়, তো তাৰ ফলত তেওঁলোকে দৰমহাও পায়। দিয়া, এতিয়া আপোনালোকৰ ওচৰত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ ব'লক। তাৰ বাবে মই ইয়াতে এটা কল লৈছোঁ আৰু এটা ডাঙৰ বাতিৰ জোখত পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি নহ'লে আপুনি ময়দা ল'ব পাৰে, আটা ল'ব পাৰে, যিকোনো আৰু কল মই এটা লৈছোঁ আৰু কলটো মই ধুনীয়াকৈ স্মেছ কৰি লৈছোঁ পিঠাগুড়িৰ লগত। তাৰপিছত ইয়াতে মই দিম অকণমান পানী বেছিকৈ নিদিওঁ যিহেতু কলত মইশ্চাৰ থাকেই আৰু। তাৰপিছত অকণমান গুড় দিছোঁ, গুড় নহ'লে চেনিও দিব পাৰে আপোনালোকে। এতিয়া ধুনীয়া পেষ্ট হৈ গৈছে আৰু এই পেষ্টখিনি মই ধুনীয়াকৈ কলপাতটো ধুই লৈছোঁ। ধুই ইয়াতে মই অলপ মিলাই পেলাই দি দিছোঁ। এতিয়া মই ভালকৈ মেৰিয়াই ল'ম আৰু গাঁঠি দি দিম। মই এতিয়া জোখত পানী কুকাৰত দি দিছোঁ, কুকাৰ নহ'লে কেৰাহীও দিব পাৰে। এতিয়া গোটেইকেইটা এনেকৈ দি দিলোঁ, দি মই এতিয়া ঢাকনি মাৰি মই 2টা হুইচেল আহিবলৈ দিম। প্ৰায় 20 মিনিটমান হোৱাৰ পিছত মই নমাই লৈছোঁ আৰু ভিতৰৰ ফালে চাওঁ হওক কি হৈছে পৰিণতিটো। সম্পূৰ্ণ হৈ গৈছে। সৰুতে এইবিলাক বেছিকৈ খাবলৈ পাইছিলোঁ, মাহঁতে বনাইছিলে, কিন্তু এতিয়া খুব কমি গৈছে। কিন্তু তথাপিও কিন্তু আগৰ যিবিলাক ট্ৰেডিশ্যনেল হয় খানাবিলাক, সেইবিলাক কিন্তু কেতিয়াও টেষ্টবিলাক এতিয়াও বৰ্তমান পেলাই দিব নোৱাৰি, যিমানে আমি আধুনিক এটা টেষ্ট নাপাওঁ কেলে। আজি ভিডিঅ'টো মই ইমানতে